কিবা এটা কৰিম বুলি ভাবিলে কিবা নহয় কিবা এটা প্ৰবলেম गोपी कौन है ये लोग कहां से आते हैं কিবা এটা কৰিম বুলি ভাবিলে কিবা নহয় কিবা এটা ओ মই ভাং খাও না নকালি বাবা এই ভাঙৰ এই ঢালা নেকি হিৰো ৰিছো কিবা এটা কৰিম বুলি ভাবিলে কিবা নহয় কিবা এটা প্ৰবলেম হৈ যায় কিবা এটা কৰিম বুলি ভাবিলে কিবা নহয় কিবা এটা প্ৰবলেম হৈ যায় যেনে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলো 11 মে 2019 তেতিয়াৰ পৰা মই ইউটিউব চেনেলটোত কনসিস্টেন্টলি ভিডিও আপলোড কৰিব পৰা নাছিলো যদিও কিবা কয় এটা দুটা ব্লগ দিছিলো তেতিয়া চাগে মই হিন্দীত ব্লগ কৰিছো তাৰ পিছত মোৰ আৰু আপোনাৰ এই ধুনীয়া ৰিলেশনশ্বিপৰ মাজত আহিল কৰোনা তাৰ পিছত গোটেই ইণ্ডিয়াত লাগিল লকডাউনত কোনোবা খাব পৰা নাছিল কোনোবা কাম কৰিব পৰা নাছিল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবোৰে बड़ा हरामी हो बेटा আরে আমিও লক কৰিব পৰা নাছিল লকডাউন চলি থাকোতে কিবাকে এটা দুটা ব্লগ হলিও দিছিলো ন তাৰ পিছত ভাবিলো এই লকডাউন খুলিব বিন্দাস ঘুৰিম ভিডিও বনাম নাই শান্তি নাপাও অহাতি দিবৰ বাবে লাগিল আকৌ সেকেন্ড লকডাউন কোভিড মাস্ক কৰোনা কৰোতে 2020 শেষ আৰু 2021 ষ্টাৰ্ট তেতিয়ালৈ আমাৰ এই ইউটিউব চেনেলটো অলমোস্ট খতম বাই বাই টাটা গুড বাই গয়া তাৰ পিছত যেতিয়া লাহেলে কোভিড ৰেষ্ট্ৰিকশনবোৰ সাইড হ'ব ধৰিছিল তেতিয়া মই আৰু মোৰ ফ্ৰেণ্ড কেজনমান মিলি কেনে বগাবাতি আৰু গ্ৰাছলেণ্ড গল তাকো বহুত ৰিস্ক লৈ তাৰ পিছত ভাবিলো এতিয়া পুৰা ভালকে ব্লগছ কৰি যাম নাই নহল মোৰ কিছুমান পাৰ্সোনেল ৰিজনৰ কাৰণে মোৰ গোটেই ইকুইপমেন্টছ বিক্ৰী কৰিব লগা হ'ল বাট আজিৰ পৰা মোৰ সকলো এক্সকিউজেছ আৰু বাহানা সাইডত ৰাখি আই উইল বি মেকিং आज से इन सारी एक्सक्यूजेस और बहाने को हम साइड में रखते हुए आई विल बी मेकिंग व्लॉग्स ईच एंड एवरी सिंगल डे आई सी यू इन द नेक्स्ट व्लॉग